বৃন্দাবনে চাদৰ কলা হলে ধুই দিব কোনে। তো কষ্টপ DY365 আয়োজন কৰা উৰুখা পূজা সুনামৰ অনুষ্ঠানটোলৈ তোমাক নিছিল আৰু কোনে নিছিল আৰু তোমাৰ আৰু ব্যক্তিজনৰ নাম কি? মোক DY365 আয়োজন কৰা উৰুখা পূজা সুনামৰ অনুষ্ঠানটোত আমাৰ লেঙেৰী অঞ্চলৰ অন্তৰ্গত চাংমাই গাঁৱৰ পৱন চাংমাই দেৱে মোক যোগাযোগ কৰি দিছিল আৰু প্ৰথম অডিশ্যন দিবলৈ যাওঁতে পৱন দা আৰু বিশ্বজিৎ দা মোৰ লগত গৈছিল। ঠিক আছে। তো কষ্টপ তুমি যেতিয়া ইমান ডাঙৰ ডাঙৰ অনুষ্ঠানত গীত পৰিৱেশন কৰিছিলা বা নিজৰ পাৰফৰ্মেঞ্চ দিছিলা আৰু ইমান ডাঙৰ ডাঙৰ বিচাৰকৰ ওচৰত তুমি গীত গাইছিলা বা তোমাৰ পাৰফৰ্মেঞ্চ দিছিলা, তুমি তেতিয়া তোমাৰ অনুভৱটো কেনেকুৱা লাগিছিল? খুবেই ভালো লাগিছিল আৰু ভয়ো লাগিছিল আৰু মই কেনেকৈ ভালদৰে পাৰফৰ্মেঞ্চ দিব পাৰোঁ তাকে চেষ্টা কৰিছিলোঁ। কষ্টপ তোমাৰ পৰা এটি বিয়া নাম শুনিবলৈ বিচাৰিছোঁ এতিয়া। ঠিক আছে, মই এটি বিয়া নাম গাবলৈ লৈছোঁ। ঠিক আছে। বৃন্দাবনে চাদৰ কলা হলে ধুই দিব কোনে। চাদৰ কলা হলে ভণ্টিয়ে ধুব, হাতত টিং পিৰা লৈ নৈ লৈ যাব। নৈৰে পাৰতে নীলা জীৱন, তাকে চাই ভণ্টিয়ে মাৰিছে মন। মন মই মাৰিছোঁ শান্তিৰ হলত, বেছি দিন নাৰাখে মা দেউতাৰ ঘৰত। ৰাখকচোন মা দেউতা 5 বছৰমান, ঘৰৰ কাম শিকাই লৈ কৰিব দান। তো থেংক ইউ। শুনি খুবেই ভাল লাগিলে বিয়া নামটো আৰু দৰ্শকসকল আপোনালোকে শুনি নিশ্চয় ভাল পালে। তো কষ্টপ তুমি যেতিয়া উৰুখা পূজাৰ সুৰ নামৰ অনুষ্ঠানটোত গীত পৰিৱেশন কৰিবলৈ গৈছিলা বা গীত পৰিৱেশন কৰিছিলা, তোমাৰ তেতিয়া ইমান কেমেৰা সন্মুখত গীত পৰিৱেশন কৰোঁতে বা গীত গাওঁতে তোমাৰ ভয় লাগিছিলনে? যিহেতু সেইটো এটা ডাঙৰ অনুষ্ঠান আছিল, ভয় লগাটো স্বাভাৱিক আৰু অলপ অলপ ভয় লাগিছিল, সিমানো ভয় লগা নাছিল। ইমান ভয় লগা নাছিল, অলপ অলপ লাগিছিল। হয় হয়। তো ঠিক আছে। তুমি এতিয়া সেই উৰুখা পূজা সুৰ অনুষ্ঠানটোৰ বাহিৰে আৰু বেলেগ কিবা অনুষ্ঠানত প্ৰতিযোগিতাত ভাগ লৈছিলা? মই 2018 চনত কি নাম দি মাতিম নামৰ প্ৰতিযোগিতাটোত অংশগ্ৰহণ কৰিছিলোঁ আৰু আছাম টকছে আয়োজন কৰা বোকাৰ পদুম নামৰ অনুষ্ঠানটোত গীত পৰিৱেশন কৰিছিলোঁ। বোকা পদুম মানে সেইটো এটা শ্ব' আছিলে? সেইটো এটা শ্ব' আছিলে। ঠিক আছে। তো কষ্টপৰ পৰা ইমান কথা জানিলোঁ বা বহু কথা আমি গম পালোঁ। তো এতিয়া আৰু এটা গীত শুনিম। এই গীতটোৱে আমাৰ অনুষ্ঠানটো সামৰণি মাৰিম। তো কষ্টপৰ পৰা এবাৰ নতুন গীত এটা শুনিম। তো তুমি কি গান শুনাবা এবাৰ? মই এবাৰ নীল আকাশ দাৰ ৰেণু গীতটি গাবলৈ লৈছোঁ। ঠিক আছে। কলি ছোৱালীৰে মইনা মিঠা মাত, বগী ছোৱালীয়ে মইনা বুকুত মাৰে বজ্ৰপাত। তোকেনো বগী দেখি ভয়ে লাগে নাচনি, তোকেনো বগী দেখি ভয়ে লাগে কিজানি। আনলৈ বা মেলিছ, আনলৈ বা মেলিছ মন।
ও ৰেণু বজাই বেনু শ্ৰী কৃষ্ণ হয় যদি তই মীৰা মই কৃষ্ণ দূৰে দূৰে ৰম ৰাধা হবিনে কম মীৰা হবিনে কম ৰাধা হবিনে মীৰা হবিনে এতিয়া খুলি ক তই ধন্যবাদ মোৰ এটি ইউটিউব চেনেল আছে কৌস্তভ বৰগোহাঁই বুলি আপোনালোকে মোৰ নতুন নতুন গীত পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ তো ধন্যবাদ কৌস্তভ তো গানটো শুনি খুবেই ভাল লাগিল আৰু দৰ্শকসকলে নিশ্চয় বহুত ভাল পালে তো বহুত টেলেণ্টেড তুমি আৰু বহুত ধুনীয়া মাতটো আৰু এনেকৈ আশা কৰোঁ সদায় গীত গাই যোৱা আৰু ৰাইজৰ বাবে ভাল ভাল গীত গাবা দি যাবা তাকে আশা কৰিছোঁ তো বন্ধুসকল ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ তো আৰু অহা নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম আজিলৈ বাই